হৈ থাকিব গতিকে আৰম্ভ কৰিছোঁ প্ৰথম প্ৰশ্ন ডিছলেক্সিয়া ৰোগটো তলৰ কোনটোৰ লগত জড়িত পঠন অসমৰ্থতাৰ লগত লিখন অসমৰ্থতাৰ লগত ভাষা শিকাৰ অসমৰ্থতাৰ লগত ওপৰৰ এটাও নহয় এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন বহুকেইবাৰ বিভিন্ন টেট পৰীক্ষাত আহিছে আপোনালোকে এইটোত মনোযোগ দিব শুদ্ধটো হ'ব কি হ'ব পঠন অসমৰ্থতাৰ লগত ডিছলেক্সিয়া বেমাৰ হ'লে কি হয় যাৰ হয় সেইজন শিশুৱে কি কৰিব নোৱাৰে পঢ়াৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয় আখৰবিলাকৰ যিটো অৱস্থান সেই অৱস্থানটো শিশু এটাই ধৰিব নোৱাৰে এই ৰোগটোত যদি আক্ৰান্ত হয় আপোনাৰ ইয়াৰ লগতে আৰু কেইটামান ৰোগৰ বিষয়ে অকণমান জানি থোৱাটো ভাল এইকেইটাৰ ওপৰতো প্ৰশ্ন আহে গতিকে সেই ৰোগকেইটাৰ বিষয়ে অকণমান আলোচনা কৰিছোঁ প্ৰথমটো হৈছে ডিছগ্ৰাফিয়া কিহৰ লগত জড়িত ডিছগ্ৰাফিয়া হৈছে লিখন অসমৰ্থতাৰ লগত ৰাইটিং ডিছঅৰ্ডাৰৰ লগত ইয়াতে গ্ৰাফিয়া শব্দটো লগ লাগি আছে দেখিছে গ্ৰাফিয়াটোৰ লগত আপোনালোকে লগে লগে গ্ৰাফিক শব্দটো লগ কৰিব আৰু গ্ৰাফিক শব্দটো যেতিয়া সম্পৰ্কিত কৰিব তেতিয়া মনলৈ আহিব যে ই কিহৰ লগত জড়িত লিখনৰ লগত দ্বিতীয়টো হৈছে ডিছকেলকুলিয়া এইটো হ'লে কি হয় যৌক্তিক বা গাণিতিক অসমৰ্থতাৰ লগত এই ৰোগটো জড়িত লজিকেল বা কেলকুলেশ্যন ডিছঅৰ্ডাৰ 3 নম্বৰটো হৈছে ডিস্থেমিয়া এইটো হয় ডিপ্ৰেশ্যন হতাশাগ্ৰস্ততা আহি দিয়ে এই ৰোগটোৰে আক্ৰান্ত হ'লে আমাৰ সাধাৰণতে কি হয় কেতিয়াবা মনটো বেয়া লাগে কেতিয়াবা অকাৰণতে বেয়া লাগে হতাশাত ভুগো কেতিয়াবা কিন্তু আমাৰ কিছু সময়ৰ পিছত ভাল হৈ যায় কিন্তু এই ৰোগটোত আক্ৰান্ত হ'লে তেওঁ হতাশাগ্ৰস্তৰ পৰা মুক্ত হ'বই নোৱাৰে পৰৱৰ্তী ৰোগটো হৈছে ডিছফেচিয়া এইটো হৈছে লেংগুৱেজ ডিছঅৰ্ডাৰৰ লগত জড়িত ভাষা শিকাৰ অসমৰ্থতা এই ৰোগটো হ'লে কি কৰিব নোৱাৰে ভাষাটোক ভালদৰে কেপচাৰ কৰিব নোৱাৰে আৰু শেষত হৈছে অটিজম হ'লে কমিউনিকেট আৰু ইণ্টাৰেক্টৰ ক্ষেত্ৰত বিৰাট সমস্যাৰ তেওঁলোক মুখামুখি হয় এই ৰোগটোৱে স্নায়ুৰ তন্ত্ৰটোক এনেধৰণে প্ৰভাৱ পেলায় যে কগনিটিভ ইম'চনেল ফিজিকেল ছ'চিয়েল সকলো ধৰণৰ ডেভেলপমেণ্টতে বাধা আহি পৰে শিশুকেন্দ্ৰিক শিক্ষাৰ পাঠকটি আছিল ফ্ৰেডৰিক ফ্ৰবেল জাজেক ৰুছো মাৰিয়া মণ্টেছৰী জন ব্লক শিশুকেন্দ্ৰিক শিক্ষাৰ পাঠকটি আছিল শিশুকেন্দ্ৰিক চাইল্ড চেণ্ট্ৰিক শুদ্ধ উত্তৰটো কি হ'ব জাজেক ৰুছো অপশ্যন খটো 3 নম্বৰ প্ৰশ্নটো হৈছে কিণ্ডাৰ গাৰ্টেন শব্দটোৰ অৰ্থ হ'ল অনগ্ৰসৰ শিশু বিশেষভাৱে সক্ষম শিশু আদৰ্শ শিশু শিশুৰ বাগিচা বা উদ্যান কিণ্ডাৰ গাৰ্টেন এই শব্দটো ক'ৰ পৰা আহিছে শব্দটো আহিছে জাৰ্মান ভাষাৰ পৰা কিণ্ডাৰ মানে হৈছে শিশুৰ আৰু গাৰ্টেন মানে হৈছে বাগিচা গতিকে শুদ্ধ উত্তৰটো হ'ব শিশুৰ বাগিচা বা উদ্যান পৰৱৰ্তী প্ৰশ্ন শিশুকেন্দ্ৰিক শিক্ষা ব্যৱস্থাত কিণ্ডাৰ গাৰ্টেন পদ্ধতিৰ উদ্ভাৱক হ'ল ৰুছো মাৰিয়া মণ্টেছৰী ফ্ৰেডৰিক ফ্ৰবেল পেষ্টালজি শুদ্ধ উত্তৰ কি হ'ব শিশুকেন্দ্ৰিক শিক্ষা ব্যৱস্থাত কিণ্ডাৰ গাৰ্টেন পদ্ধতিৰ উদ্ভাৱক হৈছে ফ্ৰেডৰিক ফ্ৰবেল তেখেত এগৰাকী জাৰ্মান এডুকেশ্যনিষ্ট আছিলে আৰু তেখেতে খেলাভিত্তিক শিক্ষা দিয়াৰ যিটো পদ্ধতি সেই পদ্ধতিৰ ক্ষেত্ৰতো তেখেতৰ আগৰণুৱা আছিলে গতিকে ফ্ৰেডৰিক ফ্ৰবেলৰ কথা অলপ মনত ৰাখিব 5 নম্বৰ প্ৰশ্ন কোনো বাহ্যিক প্ৰভাৱৰ দ্বাৰা প্ৰভাৱান্বিত নোহোৱাকৈ আত্মা অনুশীলন আৰু আত্মসংযমৰ মাজেদি শিশুসকলক পৰিচালিত হ'বলৈ সুবিধা দিয়াটোৱে হ'ল কিণ্ডাৰ গাৰ্টেন পদ্ধতি টেলটন পদ্ধতি মণ্টেছৰী পদ্ধতি নিৰ্দেশনামূলক পদ্ধতি শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব মণ্টেছৰী পদ্ধতিৰ বিষয়ে ক'বলৈ যাওঁতে তেখেতৰ বিষয়ে অকণমান জনাই থ'ব বিচাৰিছোঁ মণ্টেছৰীৰ সম্পূৰ্ণ নামটো হৈছে মাৰিয়া মণ্টেছৰী তেখেত এগৰাকী ইটালীৰ চিকিৎসক জন্ম হৈছে 1870 চনত মৃত্যু হৈছিল 1952 চনত আৰু তেখেতৰ প্ৰথমখন গ্ৰন্থ হৈছে দ্য মণ্টেছৰী মেথড এইখন খুব বিখ্যাত গ্ৰন্থ আৰু এই গ্ৰন্থখনতে তেখেতৰ যিটো মণ্টেছৰী পদ্ধতি এই পদ্ধতিটোৰ কথা উল্লেখ কৰিছিল আৰু শিক্ষা ক্ষেত্ৰৰ লগত ইয়াক জড়িত কৰিছিল আৰু সেই মণ্টেছৰী পদ্ধতিৰ প্ৰাসংগিকতা আজিও বৰ্তমান সময়তো অটুট আছে 6 নম্বৰ প্ৰশ্ন তলৰ কোনটো মণ্টেছৰী পদ্ধতিৰ শিক্ষাদানৰ প্ৰায়োগিক নীতি নহয় বাস্তৱ জীৱনৰ অনুশীলন ইন্দ্ৰিয়ৰ অনুশীলন আধ্যাত্মিক বিকাশৰ অনুশীলন শিক্ষণীয় সঁজুলিৰ অনুশীলন মণ্টেছৰী শিক্ষা পদ্ধতিৰ প্ৰায়োগিক নীতি ইয়াতে 3টা হয় এটা নহয় কোনটো নহয় সেইটো হৈছে আধ্যাত্মিক বিকাশৰ অনুশীলন বাকী 3টা হয় বাস্তৱ জীৱনৰ অনুশীলন ইন্দ্ৰিয়ৰ অনুশীলন শিক্ষণীয় সঁজুলিৰ ব্যৱহাৰৰ অনুশীলন এইকেইটা হয় কোনটো নহয় আধ্যাত্মিক বিকাশৰ অনুশীলনটো নহয় গতিকে ইয়াতে উত্তৰ হ'ব আধ্যাত্মিক বিকাশৰ অনুশীলনটো 7 নম্বৰ প্ৰশ্ন ব্যৱহাৰিক অনুবন্ধনবাদৰ জন্মদাতা আছিল স্কিনাৰ জন লক ফ্ৰেডৰিক ফ্ৰবেল ৱাটছন ব্যৱহাৰিক অনুবন্ধনবাদৰ জন্মদাতা শুদ্ধ উত্তৰটো কি হ'ব স্কিনাৰ 8 নম্বৰ প্ৰশ্ন 90 পৰা 110ৰ ভিতৰত বুদ্ধাংকত থকা শিশুসকলক কোৱা হয় উচ্চ বুদ্ধিসম্পন্ন হীন বুদ্ধিসম্পন্ন সাধাৰণ বুদ্ধিসম্পন্ন প্ৰতিভাসম্পন্ন বুদ্ধাংক আই কিউ ইণ্টেলিজেঞ্চ কুৱেশ্যনছ এই আই কিউ যিটো হয় 90 পৰা 110ৰ ভিতৰত থাকিলে তাক কি বুলি কোৱা হ'ব তাক কোৱা হ'ব সাধাৰণ বুদ্ধিসম্পন্ন সাধাৰণতে আমাৰ এই আই কিউৰ সম্পৰ্কত যি প্ৰশ্ন আহি থাকে তাতে আপোনালোকে 3টা বিশেষকৈ প্ৰধানভাৱে আহি থাকে অতি প্ৰতিভাসম্পন্নৰ বিষয়ে আহে প্ৰতিভাসম্পন্নৰ বিষয়ে আহে সাধাৰণ বুদ্ধিসম্পন্নৰ বিষয়ে সেইখিনি বিষয়ে অকণমান জানি লৈছোঁ অতি প্ৰতিভাসম্পন্ন ভেৰি গিফটেড অৰ হাইলি এডভান্স তেওঁলোকৰ কিমান থাকিব আই কিউ 145ৰ পৰা 160ৰ ভিতৰত থাকে উদাহৰণ দিব পাৰিবনে কাৰ ইমানখিনি আই কিউ আছিলে নিশ্চয়
আইনষ্টাইনৰ 160 আছিলে। ষ্টিফেন হকিঙো এই অতি প্ৰতিভাসম্পন্নসকলৰ ভিতৰতে পৰে, তেওঁৰ IQ লেভেল 145 পৰা 160 ভিতৰত আছিলে। দ্বিতীয়টো হৈছে প্ৰতিভাসম্পন্ন, যাক কোৱা হয় গিফটেড বা ভেৰি এডভান্স, কিমান থাকে 130 পৰা 144 ভিতৰত। সাধাৰণ বুদ্ধিসম্পন্ন 90 পৰা 109, 109 110 কয়, আচলতে 109টো শুদ্ধ, 90 পৰা 109ৰ ভিতৰত যিখিনি থাকে সেইখিনি সাধাৰণ বুদ্ধিসম্পন্ন, আৰু 70ৰ তলত যিখিনি থাকে সেইখিনি ক্ষীণ বুদ্ধিসম্পন্ন বা তলৰ পৰ্যায়ৰ। কিন্তু সেইখিনিৰ ওপৰত ইমান প্ৰশ্ন নাহে, কিন্তু এই তিনিটাৰ ওপৰত সাধাৰণতে প্ৰশ্নবোৰ অহা দেখা পোৱা যায়। পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছোঁ। বুদ্ধাংক বা IQ নিৰ্ণয়ৰ সূত্ৰটো হ'ল MA ডিভাইডেড বাই CA ইনটু 100, MA ডিভাইডেড বাই CA ইনটু 10, CA ডিভাইডেড বাই MA ইনটু 100, CA ডিভাইডেড বাই MA ইনটু 10। কোনটো শুদ্ধ উত্তৰ? বুদ্ধাংকৰ কথা কওঁতে আমি ইয়াৰ বিষয়ে অকণমান জানি লৈছোঁ। ইংৰাজীত কোৱা হয় ইণ্টেলিজেঞ্চ কুৱেশ্যনছ, চমুকে IQ। ইয়াতে MA মানে কাক বুজাইছে? MA মানে হৈছে মেণ্টেল এজ, মানসিক বয়স। CA মানে ক্ৰন'লজিকেল এজ, যিটো কোৱা হয় স্বাভাৱিক বয়স, কায়িক বয়স বা শাৰীৰিক বয়স। বহু সময়ত এই অসমীয়া ট্ৰেঞ্চলেশ্যন কেইটাৰ খেলি মেলিৰ কাৰণে বহুত শিক্ষাৰ্থীয়ে এই প্ৰশ্নটো ভুল কৰি আহে। কেতিয়াবা কায়িক বুলিও আহিব, কেতিয়াবা স্বাভাৱিক বুলিও আহিব, কেতিয়াবা শাৰীৰিক বয়স বুলিও আহিব CAটো, যিটো ক্ৰন'লজিকেল এজ বোলে। সেইকাৰণে মই গোটেইকেইটাকে অনুবাদ কৰি দিছোঁ। এতিয়া ইয়াৰ সূত্ৰটো হৈছে IQ কেনেকৈ বোলে? মানসিক বয়সক কায়িক বয়সেৰে কি কৰিব? হৰণ কৰিব, তাক 100ৰে পূৰণ কৰিব। ধৰা হওক আপোনাৰ বয়স এতিয়া 25 বছৰ, আৰু আপোনাৰ মানসিক বয়স কিন্তু কিমান? 30 বছৰৰ মানুহ এজনৰ নিচিনা। গতিকে 25,000 আমি 30ক হৰণ কৰিম, তাৰ লগত কি কৰিম? 100 পূৰণ কৰিম। কিমান হৈ গ'ল? 120। গতিকে আপোনাৰ IQ কিমান হ'বগৈ? 120। আহিছোঁ 10 নম্বৰ প্ৰশ্নটোলৈ। পিয়াজে আগবঢ়োৱা শিশুৰ মনাত্মক গঠনৰ মৌলিক প্ৰক্ৰিয়াসমূহৰ লগত তলৰ কোনটো অন্তৰ্ভুক্ত নহয়? একীকৰণ, উপযোগীকৰণ, সন্তুলন, সহযোগীকৰণ। কিন্তু প্ৰথম তিনিটা, একীকৰণ, উপযোগীকৰণ আৰু সন্তুলন, এই তিনিটা হৈছে পিয়াজেৰ মনাত্মক গঠনৰ মৌলিক প্ৰক্ৰিয়া। সহযোগীকৰণ বুলি একো পিয়াজে আমাক কৈ থৈ যোৱা নাই, গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব সহযোগীকৰণ।